তিনিৰ ঘৰৰ আমি কালি বিভাজ্যতা নিয়ম শিকিলো তিনিৰ ঘৰৰ মানে কালি কোৱাতে কেৱল মই তিনিৰ হৈ কোৱা গ'ল তিনিৰ ঘৰৰ বুলি যেতিয়া আমি কওঁ তেতিয়াহ'লে তিনিৰ ওপৰত ধৰা 3 to the power 1 মানে 3 3 to the power 2 মানে 3 3 গুণ কিমান 9 3 to the power 3 মানে 27 এনেকৈ গৈ থাকিব ধৰক 3 to the power 4 তো তিনিৰ ঘৰৰ নিয়ম মানে এই গোটেইকেইটাৰ কাৰণে একেই নিয়ম একেই নিয়ম এই গোটেইকেইটাৰ কাৰণে একেই নিয়ম তো কি হ'ব তিনিৰ কাৰণে যদি আমি গোটেইকেইটা সংখ্যা যোগ কৰিব লাগে 9 কাৰণে যোগ কৰিব লাগিব 27 কাৰণে যোগ কৰিব লাগিব আৰু 81 কাৰণেও যোগ কৰিব লাগিব তো এইটোৱে হ'ল বিভাজ্যতাৰ তিনিৰ ঘৰৰ নিয়ম তেতিয়াহ'লে আজি আমি আগবাঢ়ো তিনিৰ পিছত কি আহে তিনিৰ পিছত আহে 4 কিন্তু 4 তো 2 ঘৰৰ নিয়ম গুচি গ'ল আমি শিকিলে প্ৰথম দিনে আমি কি শিকিলো যে একেৰে সকলোকে ডিভিজন হয় 2 ৰে আমাৰ ডিভিজন কৰিব লাগিলে এককৰ ঘৰৰ প্ৰথম ঘৰটো চাব লাগে ধৰা 1994 এককৰ ঘৰৰ প্ৰথম এককৰ ঘৰটো চাব লাগে তাৰ পিছত 3 ৰ কাৰণে আমি কি কৰিলো 3 ৰ কাৰণে কৰিব লাগে যোগ এতিয়া হে 4 কিন্তু 4 ৰ নিয়মটো আমি 2 ৰ ঘৰতে শিকি লৈছো নে না 2 to the power 1 is equal to 2 2 to the power 2 is equal to 4 মানে ইহতৰ নিয়ম একেই তে 2 to the power 2 মানে 4 কাৰণে আমি 2 ঘৰ চালে হ'ল প্ৰথম ভিডিওটোতে আমি কৈ দিছিলো যে ধৰা 1932 4 ৰে বিভাজ্য হয়নে চাবলৈ হলে আমি এই শেষৰ 2 ঘৰ চালে হলে একক আৰু হক এই 2 ঘৰক যদি 4 ৰে হৰণ যায় তেনহলে গোটেই সংখ্যাটোকে 4 ৰে হৰণ যাব তো আমাৰ কি হ'ল 1 2 3 4 শিকিলো এতিয়া আমি চাম 5 ৰ নিয়ম যে 5 ৰে বিভাজ্য কোনবোৰ সংখ্যা পায় আজি চাও আমি 5 ৰ বিভাজ্যতাৰ নিয়ম 5 ৰ বিভাজ্যতাৰ নিয়ম তে 5 ৰ বিভাজ্যতাৰ নিয়ম একেবাৰে ইজি 5 ৰ গণিতবোৰ কি 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 চাও আইতাৰ একক ঘৰ 5 থাকে বা 10 থাকে বা আমি যদি এনেকৈ চাও 5ক 5 ৰে হৰণ যায় নে নাযায় আমি কম যায় 10ক 5 ৰে হৰণ যায় নে নাযায় আমি কম যায় কিন্তু 11ক 5 ৰে হৰণ যায় নেকি নাযায় কাৰণ এককৰ ঘৰত 1 আছে 12ক 5 ৰে হৰণ যায় নেকি নাযায় কাৰণ এককৰ ঘৰত 2 আছে কিন্তু যদি যায় যায় 15 পাও 15 5 ৰে হৰণ যায় নে নাযায় যায় কাৰণ কিয় এককৰ ঘৰত আছে 5 মানে আমি 5 ৰ নিয়মত এইটোই বুজিলো যে এককৰ ঘৰত আপোনাৰ বা তোমাৰ এককৰ ঘৰত থাকিব লাগিব 5 বা 0 থাকিব লাগিব একদম সহজ থাকিব লাগিব তেতিয়াহে তোমাৰ 5 বা কি কয় 5 ৰে বিভাজ্য হ'ব একদম ইজি পটককৈ হৈ যাব তাৰ পিছত 5 ৰ নিয়মও আমি শিকিলো 5 ৰ পিছত আহিল কি 5 ৰ পিছত আহিল 6 যে চাব দিছে যে 6 ৰে হৰণ যায় নে নাযায় ধৰা এটা আমি সংখ্যা ললো হা ধৰা 9504 এইটো তোমাৰ কৈছে যে 6 ৰে বিভাজ্য হয় নে নহয় 6 ৰে বিভাজ্য হয় নে নহয় 6 ৰে বিভাজ্য হয় নে নহয় বুলি সুধিছে এতিয়া আমি 2 নিয়ম শিকিছো 3 নিয়ম শিকিছো তে 6 ৰ কোনো এক্সট্ৰা নিয়ম নাই একচুয়ালি কি ধৰি লোৱা 6 টো হ'ল তোমাৰ ইন্ডিয়ান আইডলৰ টিকেট 6 টো কি ইন্ডিয়ান আইডলৰ টিকেট আৰু 6 ৰ দুটা উৎপাদক আমি লিখিলো 6 দুটা উৎপাদক কি দুটা উৎপাদক ভাগ কৰিলে হ'ল 2 আৰু 3 আৰু এইটো হ'ল জাজ এটাৰ নাম হ'ল অন্য মালিক আৰু এটাৰ নাম হ'ল সোনু নিগম আচ্ছা আৰু এইটো হ'ল তুমি তো 6 ৰে হৰণ যোৱা মানে তুমি ইন্ডিয়ান আইডলৰ টিকেট পাবা কেতিয়া যেতিয়া তোমাক সোনু নিগমে ভোট দিয়ে হয় বুলি কয় অন্য মালিক হয় বুলি কয় আৰু সোনু নিগম হয় বুলি কয় মানে দুটাৰ পৰা তুমি ইয়েস পাব লাগিব দুটাৰ পৰা যেতিয়া ইয়েস পোৱা তেতিয়াহে তুমি ইন্ডিয়ান আইডলৰ টিকেট পাবা ইয়াৰ মানে কি
মানে এই সংখ্যাটো 2 ৰে হৰণ যাব লাগিব আৰু 3 ৰে হৰণ যাব লাগিব যদি 2 ৰে হৰণ যায় আৰু 3 ৰে হৰণ যায় তেতিয়া হলে 6 ৰে হৰণ যাব মানে তুমি ইণ্ডিয়ান তেলৰ টিকেট পাইছা তো এইকাৰণে বুজাইছো যে 6 কোনো এক্সট্ৰা নিয়ম নাই 6 উৎপাদকৰ নিয়মেৰে চাইছো যে 6 উৎপাদক 2 আৰু 3 2 3 গুণ 6 তে 2 যদি ইয়েস হয় 3 যদি ইয়েস হয় 6 টো ইয়েস হয় মানে 2 ৰে আৰু 3 ৰে যদি হৰণ যায় 6 ৰে হৰণ যাব তে আমি এক্সট্ৰাকে চালে হল এক্সট্ৰাকে চাবৰ কাৰণে প্ৰথমতে চাম 2 ৰে হৰণ যায় নে নাযায় 2 ৰ কাৰণে আমি জানো এককৰ ঘৰৰ প্ৰথম এককৰ ঘৰৰ সংখ্যাটো চালে হল এককৰ ঘৰ কি আছে 4 আছে 4 2 ৰে হৰণ যায় নে নাযায় যায় মানে তোমাক অনুমালিকে কৈ দিল হয় ইয়েস তুমি পাস কৰিছা তাৰ পিছত আহে সোণু নিগম এতিয়া তো টেনচন লাগে সোণু নিগমে যদি 9 কয় ওলাই যাব লাগিব তে 3 ৰ কাৰণে আমি 3 নিয়ম কি জানো যোগ 3 নিয়ম হল আমি যোগ কৰি চালে হল এতিয়া যদি আমি সংখ্যাবোৰ যোগ কৰো 9 পাছে কিমান 14 14 শূন্য কিমান 14 আর 14 ইয়াতে হল 18 এটা 18 3 ৰে হৰণ যায় নে নাযায় 6 3 গুণ 18 ধুনীয়াকে হৰণ যায় মানে আমাক সোণু নিগম এটা ইয়েস দিল তে আমাক অনুমালিকো ইয়েস দিল সোণু মালিকো ইয়েস দিল সোণু নিগম ইয়েস দিল গতিকে আমি ইণ্ডিয়ান আইডলৰ টিকেট পালো মানে 2 ৰে আৰু 3 ৰে হৰণ যায় মানে 6 ৰে নিশ্চয় হৰণ যাব তে 6 নিয়মটো একদম ইজি যে উৎপাদকত ভাঙি লোৱা এতিয়া উৎপাদকত যে 6 টো ভাঙিছো অকল 6 কে নহয় যিকোনো সংখ্যাকে ভাঙি লব পাৰি ধৰা তোমাক এটা কোৱেশ্চন দিল যে এইটোকে এই সংখ্যাটোকে 12 ৰে হৰণ যায় নে নাযায় 12 ৰে বিভাজ্য হয় নে নহয় এটা 12 টো আমি নিয়ম না জানো কিন্তু আমি জানো যে টিকেটত ভাগ কৰি ললে হয় 12 টো ধৰা টিকেট ইণ্ডিয়ান আইডলৰ 12 দুটা উৎপাদকত ভাগ কৰি ললে উৎপাদক কি 4 আৰু 3 4 3 গুণ 12 মানে এবাৰ আমাৰ অনুমালিক চেঞ্জ হৈ গল অনুমালিক হল এইটো আইডল সোণু নিগম মানে 4 ৰ ভোট লাগিব আৰু 3 ৰ ভোট লাগিব মানে 4 ৰে হৰণ যাব লাগিব আৰু 3 ৰে হৰণ যাব লাগিব তে 4 ৰ কাৰণে আমি কি চাব লাগে এক ঘৰটো নহয় এতিয়া দুই ঘৰ চাব লাগিব দুই ঘৰ মানে কি 04 মানে কি 04 মানে 4 ৰে 4 তো 4 ৰে হৰণ যায় আৰামছে তে এটা ইয়েস পালো আর 3 ৰে তো গমে পাইছো হৰণ যাবই কাৰণ 18 হয় তে 12 ৰে হৰণ যাব এতিয়া অঙ্কটো শুদ্ধ হৈছে না হোৱা নাই আমি চাও 12 ৰে হৰণ দি চাও মেবি ভুলো হ'ব পাৰে এটা 12 ৰে যদি আমি 9504 হৰণ দি চাও 12 ৰে কেইবাৰ যায় 12 5 গুণ 60 12 12 হাত গুণ 12 হাত গুণ 8 2 গুণ 16 না যায় 12 হাত গুণ 8 2 গুণ 14 4 হাতে গেলে 8 গুণ 8 থেকে 8 বাকি কিমান রল 11 নামিল 0 0 নামিলে 10 বার 9 বার যাব 12 9 2 গুণ 18 8 হাতে গেল 1 9 গুণ 1 10 বাকি কিমান রল 2 ভালো করে কিমান নামিল 424 ধুনিয়াকে বার কইছে মানে এই দিকটো সম্পূৰ্ণ প্রুফ যদি তোরা কিবা এটা সূত্র না জানা হেই দিয়ে তেতিয়া তুমি উৎপাদকত ভাগ কৰি ললে হল এই 12 কে তোমাক ধৰা বেলেগ দিছে তোমাক ধৰা 15 দিছে কিয় ভাগ হ'ব 5 into 3 পাঁচেৰে চাব লাগিব এটা ইয়েস 3 ৰে চাব লাগিব এটা ইয়েস দুটা ইয়েস পাইছে মানে 15 ৰে হৰণ যায় একদম সিম্পল যে তো হল তো আমি 1 ৰে কিলো 2 ৰে কিলো 3 ৰে কিলো 4 ৰে কিলো আৰু 5 ৰে কিলো আৰু 6 ৰে কিলো তার পিছত আইল 7 তো 7 ৰ নিয়ম আছে যদিও শিকাই দৰকাৰ নাই কাৰণ শিকাব গলে এইটো সহজতকৈ টানহে বেছি হ'ব তো 7 ৰ যদি নিয়ম দিয়ে তুমি ডাইৰেক্ট হৰণ কৰি চালে হয় একো নিয়ম লগা দৰকাৰ নাই ধৰা এনেকৈ দিছে 728 হাতেৰে হৰণ যায় নে নাযায় একো নিয়ম দৰকাৰ নাই হৰণ দিছো সিধা যায় নে নাযায় 7 গুণ 7 শূন্য শূন্য নামে 12 না যায় শূন্য দিলো নামিল 2 12 না যায় শূন্য দিলো 8 নামিল 28 28 কেইবাৰ যায় 7 4 গুণ 28 মানে 104 বার তো 7 ৰ কোনো নিয়ম নাই 7 ৰ এইটোই নিয়ম ডাইৰেক্ট হৰণ কৰি চালে হয় 7 গল আমাৰ 5 শিকিলো আমি 7 শিকিলো 2 হল উৎপাদকত ভাগ কৰিলে হল 6 হল উৎপাদকত ভাগ কৰিলে হল তাৰ পিছত 7 ৰ পিছত আহিল আমাৰ 8 নিয়ম 8 নিয়ম তো আমি আগতে শিকিছোৱে 8 নিয়ম কেতিয়া শিকিছো এই দুই ঘৰত
2 to the power 3 is equal to 8 মানে এককৰ ঘৰৰ পৰা তিনিটা ঘৰ ললে হ'ল এতিয়া 8 নিয়ম আমি শিকিছো তাৰপিছত কি আহিল 9 আমি 9 নিয়ম শিকিছো তিনিৰ ঘৰত যে তিনিৰ কাৰণে যেতিয়া যোগ হয় 3 গুণিত পাই 3 স্কয়াৰ 9 একে যোগ কৰিলে হ'ল তো আমি 9 নিয়ম শিকিছো বাকি থাকিল 10 10 নিয়মটো কি কয় যে এখত শূন্য আছে না নাই তে নিশ্চয় এনেকুৱা এটা সংখ্যাকে হৰত যাব যাৰ এখত শূন্য থাকে ধৰা 2 2 0 এখত শূন্য আছে তেতিয়াহে তোমাৰ 10 ৰে হৰণ যাব 22 বাৰ বুজি পালা তে 10ৰ কাৰণে বেলেগ চাব নালাগে এককৰ ঘৰত শূন্য থাকিলে হ'ল ঘৰত শূন্য থাকিব এটা ফাইনাল নিয়মটো হ'ল 11 নিয়ম এইটো ইম্পৰ্টেন্ট এইটো আমি ভালকৈ চাম 11 নিয়মটো কেনেকুৱা অলপ কনফিউজিং আছে 11 নিয়মটো ভালকৈ চাম তো 11 নিয়মটো হ'ল যে 11 নিয়ম আমি এতিয়া চাম 11 নিয়ম যে 11 নিয়মে কি কয় 11 নিয়ম আৰু 3 নিয়ম একেই এনেকে মতে 3 আৰু 11 একেই কি 3 আমি যোগ কৰিছিলো 11 টো যোগ কৰিব লাগিব কিন্তু জাস্ট এটাই পাৰ্থক্য আছে যে 3 আমি সংখ্যাবোৰ গোটেই যোগ কৰি দিছিলো 4 5 এটা যোগ কৰিছিলো নাই মনত আছে না 5 4 যোগ কৰিছিলো কিন্তু 11 ত গোটেই কেইটা যোগ কৰিব নালাগে 11 কেনেকুৱা হ'ব ধৰা 9 9 4 5 6 0 তো এইটো সংখ্যা দিছে এতিয়া 3 যোগ কৰিছিলো আমি 11 টো যোগ কৰিব লাগিব কিন্তু গোটেই কেইটা নহয় এটা বাদ দি এটা এইটো নিয়ম 11 মানে হ'ল এটা বাদ দি এটা বাদ দি পুৰা অসমীয়াত লিখি দিছো এটা বাদ দি এটা মানে কি এটা বাদ দি এটা মানে কি এইটো বাদ দিলো 9 পিছত কি লওঁ আমি 9 পিছত আৰু 6 নলওঁ 4 লওঁ এটা বাদ দি এটা তে আমি লিখি ললো 9 + 9 + 4 তাৰপিছত বাকি কি থাকি গ'ল 5 6 0 এইটা যোগ কৰিব লাগিব 5 6 0 এটা আমি যোগ কৰিলো 9 9 কিমান 18 18 4 কিমান 22 তাৰপিছত এইটা যোগফল লিখো আমি 5 6 কিমান 11 0 11 হল এটা দুটা যোগফল আমি পাই গলো এটা নেক্সট স্টেপটো হল যে এই যোগফলৰ ডিফাৰেন্স মানে পাৰ্থক্য উলিয়ালে হয় পাৰ্থক্য কিমান হ'ব পাৰ্থক্য মানে ডাঙৰটোৰ পৰা সৰুটো দিয়ক পাৰ্থক্য হ'ব যে 22 ৰ পৰা যদি 11 বিয়োগ যায় কিমান হ'ব 11 তে আমাৰ সকলো কামবোৰ শেষ হ'ল যে যোগ কৰিলো যোগ কৰি দুটা সংখ্যা পাৰ্থক্যটো উলিয়ালো 11 পালো এতিয়া এই পাৰ্থক্যটো যদি তোমাৰ 11 ৰে হৰণ যায় তেতিয়া হলে এই ডাঙৰ সংখ্যাটোক 11 ৰে হৰণ যাব সিম্পল এটা এইটো সৰু দিছে কিন্তু এক্সাম্পল ডাঙৰ দিব পাৰে তেতিয়া তুমি নিয়ম লগালে হ'ল তে বাকি টকাটোক আমি পাৰ্থক্যটোক আমি 11 ৰে হৰণ যায় নে যে চালে হ'ল কিন্তু কেতিয়াবা এনেকৈ দিব পাৰে এটো ধুনিয়াকে 11 দি 11 হৰণ গৈছে কিন্তু কেতিয়াবা এনেকৈ দিব পাৰে যে সংখ্যাটো ধৰা সলনি কৰি দিলে সংখ্যাটো সলনি কৰি তেখেতলোকে লিখিলে যে এটাকে নিয়ম এটা বাদ এটা যোগ কৰো এটা বাদ দি এটা যদি আমি যোগ কৰো 4 পিছত 1 1 পিছত 6 4 + 1 + 6 তাৰ পিছত ইফালে কি থাকিল 5 6 আৰু 0 তে 5 + 6 + 0 মানে 4 1 5 5 6 হল 11 আৰু ইফালে 5 6 0 11 এতিয়া এই পাৰ্থক্য উলিয়ালে কি থাকিব 0 এতিয়া তোমালোকে কিছুমানে ভাবিব পাৰা যে ওহো 0 লালচোন 0 11 ৰে হৰণ না যায় কিয় না যাব 0 কো 11 ৰে হৰণ যায় 0 11 ৰে কিবা যায় 0 বাৰ 11 শূন্য গুণ 0 মানে বাৰটো যায় আছে ন মানে 0 ওলালেও বাৰ যায় 11 ৰে হৰণ যায় মানে এই সংখ্যাটো তোমাৰ 11 ৰে হৰণ যাব এটা যায় নে নাযায় সঁচাকে চাই লও 11 ৰে হৰণ দি মেবি ভুল হ'ব পাৰে
তো আমি এই সংখ্যাকেইটা সঁচা অৰ্থত আমি 11ৰে হৰণ দি চাওঁ যে এটা চাওঁ আমি 451660 11ৰে হৰণ যায় নে নাযায় তে 45 হলে 4 বাৰ যাব 44 বাকি থাকিল 1 আমি 1 গ'ল বাৰ এবাৰ 11 শূন্য তে শূন্য হলে আৰু 6 নামিল বাৰটো না যায় গতিকে আমি ইয়াত দিব লাগিব শূন্য তাৰ পিছতে ওপৰৰ পৰা আৰু এটা 6 নামি আহিব এতিয়া যাব আমাৰ 6 বাৰ মানে 66 বাকি থাকিল শূন্য মানে পাৰ না যায় গতিকে আৰু এটা শূন্য নামি আহিল শূন্য কেইবাৰ যায় শূন্য বাৰ যায় মানে হল 41060 বাৰ যাব এতিয়া যদি 4160 আমি একেবাৰে পূৰণ দি চাওঁ এইটো পাব লাগিব 41060 41060 শূন্য 6 6 1 5 4 ঠিক আছে এইটোৱে আমাৰ মান মানে সম্পূৰ্ণ হৰণ যায় তো 11ৰ এইটোৱে নিয়ম যে যোগ কৰিব লাগিব কিন্তু এটা বাদ দি এটা তো এইটো 11ৰ নিয়ম তো 11ৰ নিয়ম হল যে এটা বাদ দি এটা যোগ তাৰ পিছত যোগ ফল দুটাৰ পাৰ্থক্য 11ৰে হৰণ যায় নে চাব লাগিব তো এইটো হল 11ৰ নিয়ম এইটো হল আমাৰ 11ৰ নিয়ম 11ৰ পিছত কি আহিল 12 মই কৈছিলোৱে 11ৰ পিছত আৰু কোনো নিয়ম নাই আৰু 12ৰ কোনো নিয়ম দৰকাৰ নাই 13 যদি সুধে একো নিয়ম জানা দৰকাৰ নাই 13 দি হৰণ দি চালে হল 14 যদি কয় আমি কি কৰিম 14 গুণিতকত ভাগ কৰি ললে হল উৎপাদকত ভাগ কৰি ললে হল 2 আৰু 7 তো 7ৰ নিয়ম নাই 7 দি হৰণ দি চালে হল আৰু 2 ৰে হৰণ যাবৰ কাৰণে প্ৰথম পদটো চালে হল 15 যদি সুধে কি কৰিম আমি উৎপাদকত ভাগ কৰা 5 আৰু 3 ধৰা এইটো সোণু নিগম আৰু এইটো হল আমাৰ অনুমানিক সোণু নিগমৰ পৰা ইয়েছ লোৱা অনুমানিকৰ পৰা ইয়েছ লোৱা তেতিয়া তুমি টিকেট পাই গলা ধৰা 99 ৰে হৰণ যায় নে নাযায় সুধিলে উৎপাদকত ভাগ কৰা 11 ইনটু 9 11 9 99 সোণু নিগমৰ পৰা ইয়েছ লোৱা অনুমানিকৰ পৰা ইয়েছ লোৱা আইডিয়েলৰ টিকেট পাবা তো 11 লৈকে নিয়ম জানিলে হল তাৰ পিছত জিয়ে নিদিও উৎপাদকত ভাগ কৰি ললে হল ধৰা এনেকৈ 60 কি কৰিম 12 5 গুণ 60 তো 12ৰ নিজৰ নিয়ম নাই 12 আৰু ভাগ কৰা 3 আৰু 4 তো এতিয়া জাজ বাঢ়ি গ'ল 3 4 5 তো 3 4 আৰু 5 ৰে চালে হল এইটোৱে নিয়ম তো এইখিনিয়ে আমাৰ বিভাজ্যতাৰ নিয়ম আজিলৈকে এৰিছোঁ ধন্যবাদ